কি খবৰ গৰম কেনেকুৱা পৰিছে আপোনালোকৰ ফালে আমাৰ ইয়াতো যি গৰম পৰিছে ৰাতিপুৱা বৰণি ঘূৰি আহি ওলাইছে ভবি মোৰ বাটে পালেহি নহয় এইবাৰ কি পাতিবি যোৱাবাৰ নিচিনা যোৱাবাৰ যে তাই মোৰ ইয়াত খুৱাইছিলি মোৰ মানে গৰম পৰিলে আৰু খানা বুলি ক'লে তহঁতৰ খানাটোলৈকে মনত পৰে জানানে মোৰ মাছৰ টেঙা কচু পুলি সেইখন খাই ইমান ভাল লাগিছিলে পিটিকা কেইখনো তই এইবাৰো তেনেকৈয়ে খুৱাবি দেই একে ইমান সোৱাদ হৈছিলে তৰকাৰীখিনি একে খাই একে গৰমত দেহাটো হাত পৰি গৈছে মই বোলো জানো খুৰী কাক মাতো এইবাৰ অকণ বেলেগকৈ কিবা এটা বিশেষ সেইখন নামাতিবি একে গোটেই মছলা কৰে এটা মাছেই নে মাংসই নে মছলাই খালোঁ একো ধৰিব নোৱাৰি বোলো তাকে ৰেলগেটত আছে আৰু দুজনমান সি নলবয়াটোকো নামাতিবি নলবয়াটো মছলাবিলাক মানে এনেই ভালেই বনাই খালি অকণ জ্বলা মছলাবোৰ বেছি হয় যে কমত তিতা হয় নহয় এই তহঁতৰ তাত যে সেইদিনাখন বিয়া এখন পাতিছিলে ইমান ধুনীয়া হৈছিলে খাবলৈ যিহকে খাইছোঁ একে সিহৰে সোৱাদ সেই মানুহকেইটাক কৰোঁ এই মানুহকেইটাক মাতিবিচোন পোহৰ টপককৈ শুনিলে মা সি অসমীয়াকেইটাৰ কথা কৈছে বোলো কি অসমীয়াকেইটাও পোহৰ কৈছে কিয় সেইদিনাখন তুমি খুৰাক সোধা নাছিলা তেতিয়া খুৰাই যে কৈছিলে জামুগুৰিৰ পৰা আনিছে অসমীয়াকেইটা বৰণি খুৰীয়েকৰ গাত লাগিলে ছোৱালী তই মানুহক নে এনেকৈ অসমীয়াকেইটা বুলি কয়নে জামুগুৰিৰ পৰা আনিছিলে মানে আমাৰ সেই জামুগুৰি সত্ৰৰ কৃষ্ণ তই গোঁসাই প্ৰভু বুলি কবি আকৌ গোঁসাই প্ৰভু বুলি ক'বলৈ বেয়া পাওঁ ডাঙৰ মানুহ তই বৰ্তা বুলি মাতিব পাৰ ককাৰে বুলি মাতিব পাৰ জেঠৈ বুলি মাতিব পাৰ তই কি অসমীয়াকেইটা ক'বলৈ আহিছ পোহৰে টপৰাই উত্তৰ দিলে আজিকালি ল'ৰা ছোৱালী নহয় জানো আইতা আমি বাৰু শৰ্মা ককাকো শৰ্মা ককা বুলিয়ে মাতো নবীন খুৰাকো নবীন খুৰা বুলিয়ে মাতো এই আপুনি যে কিবা বিহাৰী নলবৰীয়া ক'লে মই ভাবিছোঁ আপুনি চাগে আজি সেইকাৰণেহে মই ক'লোঁ এইকেইটা অসমীয়া বুলি